Hello everybody, welcome to my channel. আজি আমি অসম আৰক্ষী ABUB কনষ্টেবলত যিসকল ৰিটেন এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছে তাৰ কাৰণে সংবিধানৰ বিষয়ে জনাটো অতি প্ৰয়োজনীয় কথা আৰু এই ধৰণৰ কোৱেশ্চন আমাৰ আসাম পুলিচ ABUB কনষ্টেবলত আহি থকা দেখা পোৱা যায় গতিকে ইম্পৰ্টেন্ট হয় কোৱেশ্চনবিলাক প্ৰথম কোৱেশ্চনটো লৈ আহিছো আমাৰ ভাৰতীয় সংবিধানত মুঠ কেইটা অনুচ্ছেদ আছে ইয়াৰ 14 অপশনটো হৈছে নম্বৰ গ 448টা আমাৰ ভাৰতীয় সংবিধানত মুঠ কেইটা অনুচ্ছেদ আছে 448টা অনুচ্ছেদ আছে পৰৱৰ্তী প্ৰশ্নলৈ আহিছো 2 নম্বৰ ভাৰতীয় সংবিধানখন প্ৰথমবাৰৰ বাবে কেতিয়া সংশোধন কৰা হৈছিল আমাৰ ভাৰতীয় সংবিধানখন প্ৰথমবাৰৰ বাবে কেতিয়া সংশোধন কৰা হৈছিল শুদ্ধটো হৈছে খ নম্বৰ 1951 চনত এতিয়া নেক্সট 3 নম্বৰ প্ৰশ্নলৈ আহিছো আমাৰ ভাৰতীয় সংবিধানত মুঠ কিমানটা অধ্যায় আছে আমাৰ ভাৰতীয় সংবিধানত মুঠ 25টা অধ্যায় আছে শুদ্ধ অপশনটো হৈছে গ নম্বৰ নেক্সট 4 নম্বৰ প্ৰশ্নলৈ আহিম এতিয়া আমাৰ ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে কেতিয়া কেন্দ্ৰীয় লোক সেৱা আয়োগ চেন্ট্ৰেল পাব্লিক সাৰ্ভিস কমিশন গঠন কৰা হৈছিল ইয়াৰ শুদ্ধ অপশনটো হৈছে খ নম্বৰ 1926 চনত পৰৱৰ্তী 5 নম্বৰ প্ৰশ্নলৈ আহিছো ভাৰতীয় সংবিধানত মুঠ কিমানটা অনুসূচী আছে ইয়াৰ শুদ্ধ অপশনটো হৈছে ক নম্বৰ আমাৰ ভাৰতীয় সংবিধানত মুঠ 12টা অনুসূচী আছে পৰৱৰ্তী 6 নম্বৰ প্ৰশ্নলৈ আহিছো প্ৰাৰম্ভিক সময়ত সংবিধানৰ অষ্টম অনুসূচীত কিমানটা ভাষা সন্নিৱিষ্ট কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ নম্বৰ 24টা অনুসূচী সন্নিৱিষ্ট কৰা হৈছিল 7 নম্বৰ প্ৰশ্নলৈ আহিছো বৰ্তমান সংবিধানৰ অষ্টম অনুসূচীত কিমানটা ভাষা সন্নিৱিষ্ট কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 22 গ নম্বৰ 22টা ভাষা সন্নিৱিষ্ট কৰা হৈছে পৰৱৰ্তী 8 নম্বৰ প্ৰশ্নলৈ আহিছো তলৰ কোনটো ভাৰতীয় সংবিধানৰ বৈশিষ্ট্য নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ নম্বৰ দ্বৈত নাগৰিকত্ব পৰৱৰ্তী প্ৰশ্ন 9 নম্বৰলৈ আহিছো ভাৰতত প্ৰথমবাৰৰ বাবে কত পঞ্চায়তী ৰাজ ব্যৱস্থা আৰম্ভণি হৈছিল ইয়াৰ শুদ্ধ অপশনটো হৈছে ৰাজস্থান ক নম্বৰ মৰমৰ বন্ধু আৰু বান্ধৱীসকল আজি আপোনালোকৰ 10 নম্বৰটো কোৱেশ্চন হল ভাৰতীয় সংবিধানখন কোনটো অনুচ্ছেদত অনুযায়ী সংশোধনীৰ ব্যৱস্থা কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো কমেন্ট বক্সত জনাই দিবা সকলোৱে আৰু এনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ পাবলৈ হলে মোৰ চেনেলটোৰ লগত সকলোৱে জয়েন হোৱা নাইবা সাবস্ক্ৰাইব ফলো কৰা আজিৰ কাৰণে এখন ভিডিঅ'ই আছিল থ্যাঙ্কস ফৰ ওয়াচিং জয় হিন্দ জয় আই অসম